Hey, এইবাৰ মই ভাল বাপ এটা পালোঁ। তাৰমানে এই আজি এই মিটিংখন হ'ল হৈ পেলাই কি তাৰমানে কি দিলা মোক একেবাৰে কি ছেক্ৰেটাৰী পত্ৰ সোমাই দিলা নহয়। এই চৰকাৰী কিবা বস্তু যদি আহে তাৰমানে এতিয়া গোটেই মই গাঁৱে গাঁৱে বিলাব লাগিব আৰু এতিয়া চাওঁ তই ভিডিঅ' আৰু সম্পাদক হ'ল ধীৰাজ শৰ্মা। এই দীক্ষা এইটো মোক দিছি চাওঁ। ৰাইজৰ গালি খা মুখা কি ৰাইজৰ গালি খামে কিয়া ভাবে গালি বস্তু আহিব 7টা বা 3টা কেইটা দিবিয়ে গাঁৱততো মানুহ ইমান লাষ্টত কি কৰবি মানে ভাল কাম এটা কৰিব খুজিলে তই মোক এইবিলাক ক'বা ধৰা ভাল কাম এই ৰাইজৰ গালি খোৱা ভাল কাম নেকি এই তই একো নাজানা কি একো নাজানা ঐ এনেয়ে দেখা এইটো এতিয়া ৰাইজৰ গালি খাবি শুকেনকে এইটো হবি তই মোৰ ভাল কাম বিলাকত বৰ বাধা দিয়া নহয় কিমান এটা ভাল সন্মান পাইছো একো ভাল কথা ৰাজনীতিক একো ভাল কথা নহয় মই কি কৰিম গম পাইছা কি কৰবি যি বস্তু চৰকাৰৰ সেই দুটা চেটা আহে এই হেমখা যদি বিলাবা নৰি ৰাইজ এই বাহিৰে বাহিৰে বিক্ৰী কৰি দিম মই ঘৰলৈকে নানোৱে হ'ব তাৰপিছত জেলৰ ভাত খাই যা জেলত তই যি কলি চাৰটা ইমান বস্তু দিব কেনেকে বিলাবি বুলি মই বাহিৰে বাহিৰে বিক্ৰী কৰি দি পেলাই কি বেহাৰ কিনিম মই গোটেই ৰাইজক বিলাই দিম নহয় তেতিয়া কাৰ কি আপত্তি থাকিব তেতিয়া বাৰু কাৰো একো আপত্তি নাথাকে পিছে তেতিয়া ধনীয়ে দুখীয়ে চবে পাব নহয় চৰকাৰী বস্তু এতিয়া চবে পোৱা হ'ব না নহয় হ'ব পিছে বেহাৰ হ'লেতো চবকে খোলাব কেনেকে হ'ব বিয়া দেখা এই দুটা চাৰটাকে যাক যি পাওঁ দিম আৰু চবখানে পাব তেতিয়া চৰকাৰী বস্তু চবে যেতিয়া পাব কাৰো আৰু আপত্তিয়ে নাখায় ইটাৰ গিলাকেতো এই যি চাৰটা আহে সেই চাৰটা মানুহকে দে হয়নে নহয় সেইকাৰণে বাকী কেইটাৰ খং উঠে যদি মই চবকে বেহাৰ ভগাই দিওঁ তেতিয়াহ'লে কাৰ খং উঠে কাৰো খং উঠে এইটো বুদ্ধি কৰিম বুলি ভাবছো তেতিয়া কিন্তু নিজা কাৰো লগত বেয়া নহয় আৰু নে ঠিকে ভাবছা ধুনীয়া বুদ্ধি ভাবছো হয় নহয় আৰু জেলতো যাব নালাগে জেলত কিয় যাম আকৌ মই সেইটো বস্তু সলনি কৰা নহ'ব মোৰ আকৌ চিন্তাই লাগছে নিজৰ জেলত গ'লে মোৰ কি গতি মোৰ ইমান বুদ্ধি নহয় ভাল বুদ্ধি আছে মই ভাবছোৱে আগতে ভাবছো যদি এনেকে কেতিয়াবা কম বস্তু আহে তেতিয়া বেহাৰ বুন্দিয়া ভুজিয়া এইবিলাক দিলি তাৰমানে এইবিলাক ভেজাল নালাগে চবে পাব বগা বেহাৰ যদি আনো এই কলৰ খচুনা কোনোবাই সেই শাৰী হ'লেও ল'ব পাৰিব নহয় কিমান ধুনীয়া এটা আইডিয়া সেইটো ভাল বুদ্ধি ভাবছা